তো কি খবৰ অসম তো আশা কৰোঁ সকলো ভালে কুশলে আছে তো স্বাগতম জনালোঁ অন্য এটা ভিডিঅ'ৰ সৈতে মই বুদ্ধপ্ৰতিম শইকীয়া আজি আমি কথা পাতিবলৈ ওলাইছোঁ আমাৰ কাইলৈ আহি থকা শিৱৰাত্ৰি তাৰ উপলক্ষে বহুত কেইজন আমাৰ শিল্পীয়ে তেওঁলোকৰ গানবিলাক ৰিলিজ কৰিছে তো তাৰে ভিতৰত ভাল লগা গান এটা আজি মই আপোনালোকৰ আগত মানে ৰিয়েকশ্যন দিবলৈ ওলাইছোঁ আৰু আপোনালোকে যদি এতিয়ালৈকে গানটো শুনা নাই তেতিয়াহ'লে যাওক তেওঁৰ মেইন চেনেলটো হৈছে দ্য জব ফেক্টৰী আৰু তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত ভিক্টৰ দাস ডাঙৰীয়া তো আহক আজি ভিডিঅ'টো চাওঁ কেনেকুৱা লাগে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে কি বস্তুৰ ওপৰত ৰিয়েকশ্যন দিয়াটো বিচাৰে এবাৰ কমেণ্ট কৰি জনাব মোক তো দেৰি নকৰোঁ ভিক্টৰ দাক চিন্তি ভিক্টৰ সেনা জিন্দাবাদ বুলি কৈ পেলাই আজি আমাৰ এই গানটো ৰিয়েকশ্যন দিওঁ চ' লেটছ ষ্টাৰ্ট ইট SHAMBHO-RE ओ शंभू-रे बाबा भंडारी ही तुम्ही त्रिलोकर पोती ही तुम्ही जटाधारी बाबा भोलानाथ रे बाबा भंडारी ही तू ही त्रिशूल जटाधारी ही दुख हरता तू ही मेरे नाथ रे ओ भोलेनाथ रे बम 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 भोलानाथ देवादिदेव महादेव बम 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 भोलानाथ देवादिदेव महादेव আমাকো করিবা প্রভু দয়ারে अर्धचंद्रधारी वासुकी भारी सिर पे गंगा रखने वाला नाथ रे ओ भोलेनाथ रे ओ शंभू-रे অনাদি কালরে পরা লইলা অবতার নীলকণ্ঠ প্রভু তুমি অতিকে বিশাল অনাদি কালরে পরা লইলা অবতার নীলকণ্ঠ প্রভু তুমি অতিকে বিশাল গলে সর্পধারী ডমরু বজাই হাতে কি খুলো ধরি জগত উদ্ধারি গলে সর্পধারী ডমরু বজাই হাতে কি খুলো ধরি জগত উদ্ধারি হরে 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 মহাদেব তুমি অনাথ অনাথ হরে 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 মহাদেব তুমি অনাথ অনাথ কৃপা করা তুমি ভোলানাথ রে ও শম্ভু-রে অনাদি বাবা তুমি অনন্ত হলাহল পান কৰা তুমি নীলকণ্ঠ তোমাৰ শ্ৰীচৰণতে ৰেপো আছে গানটো তো হিন্দী আছামিজ উইথ আছামিজ ৰেপ ইটছ এ নাইচ মানে লাইক ইউ ন' কম্বিনেশ্যন ইটছ এ নাইচ কম্বিনেশ্যন ভাল লাগিছে গানটো আৰু কাইলৈ অনুগ্ৰহ কৰি যোনসকলে ভাবি আছে শিৱৰাত্ৰিত কি গান লগাম আমাৰ শিৱ মন্দিৰত তো গ' ফৰ ইট লগাব শুনাব লগৰখিনিক ভিক্টৰ সেনা জয় চ' লেটছ ষ্টাৰ্ট ইট এগেইন অগণন ভক্ত কৰা দয়া মহাদেৱ জীৱন আমাৰ ধন্য তুমি দিগম্বৰ পিতা পিতাম্বৰ আমি হলো মনুষ্য অতিকে নগণ্য চন্দন বেলপাত ত্ৰিশূল আৰু ভস্ম জটাধাৰী বাবা তুমি হৰিণীয়া কষ্ট অপায় মংগলে আৱৰিছে ধৰা আজি কলুষিত মনে চব কৰিলে হিগ্ৰাস ত্ৰাহিমাম ৰূপ ধৰি তাণ্ডৱ কৰি প্ৰভু দুৰ্নীতি দুৰাচাৰ কৰি নিয়া না তুমি ভৈৰৱ তুমি ৰুদ্ৰ তুমি আপোন বাবা অনাথৰ নাথ একান্ত মনে চকু মুদিলেও নাম তোমাৰ এনে লাগে যেন তুমি ধৰি আছা হাত दुख
कष्ट हर ले सबके डमरू बजा के हैं भोले हर ले बाबा सबकी पीड़ा तू ही रे हल्ला हल पी कर मेरे भोले ओ मेरे भोले ओ शंभू रे बाबा भंडारी ही तुमी त्रिलोकरपति ही तुमी जटाधारी बाबा भोलेनाथ रे बाबा भंडारी तू ही त्रिशूल जटाधारी दुख हरता तू ही मेरे नाथ रे शंभू रे ওকে তো কেনেকুৱা পালে গাইজ শম্ভুৰে সংটো কমেণ্ট কৰি জনাব আৰু যোনসকলে এতিয়ালৈকে তেওঁলোকৰ অৰিজিনেল চেনেলটোত গৈ পেলাই চোৱা নাই তেওঁলোকৰ অৰিজিনেল চেনেলটো হৈছে দ্য জব ফেক্টৰী অ'কে ভিক্টৰ দাস দাৰ চেনেল হয় চ' সকলো যাওক আৰু বহুত মৰম দিয়ক গানটোত আৰু সকলোৱে কাইলৈ 26 তাৰিখ কাইলৈ শিৱৰাত্ৰিত শিৱ মন্দিৰত যাতে গানটো বজাই সকলোকে শুনাই এটা নেক্সট আপ কৰি দিয়ক অ'কে ঠিক আছে তো লগ পাম